ভাৰতীয় ৰেলৱে আপুনি বাৰু জানেনে যে ভাৰতীয় ৰেলৱে হৈছে পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ আৰু ব্যস্ততম ৰেল নেটৱৰ্ক। আমাৰ দেশৰ প্ৰায় ৬৮,০০০ কিলোমিটাৰলৈকে এই ৰেল নেটৱৰ্ক বিস্তৃত হৈ আছে, যাৰ ফলত ভাৰতীয় ৰেলে প্ৰতিদিনে প্ৰায় ২,৩০,০০,০০০ যাত্ৰীক নিজৰ গন্তব্য স্থানলৈকে লৈ যায়। ইণ্ডিয়ান ৰেলৱে আমাৰ দেশৰ মজবুত পৰিবহণ প্ৰণালী হোৱাৰ উপৰিও ভাৰতৰ অন্যতম বৃহৎ নিয়োগকাৰী সংস্থাও হয়, যাৰ মাধ্যমেৰে ভাৰতৰ প্ৰায় ২,৫০,০০০ পৰিয়ালে জীৱিকা উপাৰ্জন কৰিছে। এই বিশাল সংগঠনৰ সৈতে কাম কৰিবলৈ লাখ লাখ লোকৰ সপোন আৰু RRB NTPC পৰীক্ষা হৈছে সেই সপোনবোৰক বাস্তৱত পৰিণত কৰাৰ এক মহান সুযোগ। আৰু আপুনি যদি ক্লাছ 12 পাছ কৰিছে তেন্তে আপুনিও এই সুযোগ ল'ব পাৰে। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি RRB NTPCৰ বাবে ওলোৱা শেহতীয়া নিযুক্তিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো তথ্য আলোচনা কৰিম। যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে আপুনি যদি এই ৰিক্ৰুটমেণ্টৰ বাবে এপ্লাই কৰিম ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব। আজিৰ এই যাত্ৰাত নামিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅ'টোত উপলব্ধ আছে। লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব, যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায়। লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব। তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো। তো আপোনালোকক জনাও যে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ৩,৪৪৫টা NTPC ৰিক্ৰুটমেণ্ট ওলাইছে আৰু এই ৰিক্ৰুটমেণ্টসমূহ HS লেভেল কমপ্লিট কৰা সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইণ্টাৰেষ্টেড কেণ্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব। লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। কেনেকৈ ইয়াৰ এপ্লাই প্ৰচেছ হ'ব মই আগত কৈ দি আছোঁ, ভিডিঅ'টো চাই থাকক। এতিয়া আগবাঢ়িছোঁ এই ৰিক্ৰুটমেণ্টৰ অভাৰভিউৰ পিনে। সো ইয়াত আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্টসমূহ কৈ দিছোঁ। ইয়াত পোষ্ট আছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ বাবে ২,০২২টা পোষ্ট। ইয়াত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে 50% মাৰ্কছ থাকিব লাগিব আৰু ইয়াৰ বাবে কেণ্ডিডেটজন 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব ১ জানুৱাৰী ২০২৫লৈকে। তাৰপিছত পোষ্ট আছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ বাবে ৩৬১টা পোষ্ট। ইয়াত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন 12 পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে 50% মাৰ্কছ থাকিব লাগিব। লগতে টাইপিং জানা হ'ব লাগিব ইংলিছ আৰু হিন্দী, আৰু ইয়াৰ বাবে কেণ্ডিডেটজন 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব ১ জানুৱাৰী ২০২৫লৈকে। তাৰপিছত পোষ্ট আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ বাবে ৯৯০টা পোষ্ট। ইয়াত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন 12 পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে 50% মাৰ্কছ থাকিব লাগিব। লগতে টাইপিং জানা হ'ব লাগিব ইংলিছ আৰু হিন্দীৰ, আৰু ইয়াৰ বাবে কেণ্ডিডেটজন 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব ১ জানুৱাৰী ২০২৫লৈকে। তাৰপিছত পোষ্ট আছে ট্ৰেইন ক্লাৰ্কৰ বাবে ৭২টা পোষ্ট। ইয়াত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন 12 পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে 50% মাৰ্কছ থাকিব লাগিব আৰু ইয়াৰ বাবে কেণ্ডিডেটজন 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব ১ জানুৱাৰী ২০২৫লৈকে। সো এনেকে আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ বাবে ৩,৪৪৫টা পোষ্ট আছে আৰু এই গোটেই পোষ্টসমূহৰ ভিতৰত অসমৰ বাবে টোটেল পোষ্ট আছে ১৭৫টা। এতিয়া আগবাঢ়িছোঁ এই ৰিক্ৰুটমেণ্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে। সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেটজন 18 পৰা 36 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকে গম পাইছে অলৰেডি। লগতে ইয়াত কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো আছে, মই কৈ দি আছোঁ। ইয়াত OBC NCL কেণ্ডিডেটৰ বাবে আছে 3 বছৰ, SC ST কেণ্ডিডেটৰ বাবে আছে 5 বছৰ, PWBD আনৰিজাৰ্ভ আৰু EWS কেণ্ডিডেটৰ বাবে আছে 10 বছৰ, PWBD OBC NCL কেণ্ডিডেটৰ বাবে আছে 13 বছৰ, PWBD SC ST কেণ্ডিডেটৰ বাবে আছে 15 বছৰকে। এতিয়া আহিছোঁ ইয়াৰ এপ্লিকেশ্যন ফি ডিটেইলছৰ পিনে। তো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ SC ST PWBD এক্স ছাৰ্ভিচমেন, ফিমেল কেণ্ডিডেট, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটিজ আৰু EWS কেটেগৰীৰ কেণ্ডিডেটে 250 টকা পে' কৰিব লাগিব আৰু বাকী থকা কেটেগৰীৰ কেণ্ডিডেটসকলে 500 টকা পে' কৰিব লাগিব। আৰু এই পে'মেণ্টসমূহ আপুনি অনলাইন যোগে পে' কৰিব লাগিব। অনলাইন পে' কৰিবলৈ আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা UPI ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহিছোঁ ইয়াৰ এপ্লাই প্ৰচেছৰ পিনে। সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব, মই আগতেই কৈছোঁ। লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ কৰিব পাৰে। নহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে। এই লিংকত গ'লে আপোনাৰ ইণ্টাৰফেচত ফৰ্মখন খোল খাব। ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব। তাৰপিছত পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ ফিল কৰিব।
তাৰ পিছত আপোনাৰ পাছপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টস বিচাৰিব পাৰে হেখিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টস খিনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব এখন প্ৰিন্ট আউটটো ল'ব একেবাৰে নাপাহৰিব কাৰণ হে প্ৰিন্ট আউটটো বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেট সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস অলৰেডি হেগ হৈছিল কিন্তু পুনৰ এবাৰ ইয়াত ডেট সমূহ বঢ়াই দিয়া হৈছে 27 অক্টোবৰলৈকে সো যিসকল ক্যান্ডিডেটে এতিয়াও এপ্লাই কৰিবলৈ বাকি আছে তেওঁলোকে 27 অক্টোবৰৰ আগতে এপ্লাই কৰি ল'ব এতিয়া আইছো ইয়াৰ সিলেকশন প্ৰসেসৰ পিনে সো ইয়াত ফাৰ্স্ট আপুনি সিবিটি টেষ্ট দিব লাগিব সকলো ক্যান্ডিডেটে তাৰ পিছত হে এক্সামত সিলেক্ট হলে পাৰ্সোনাল ইন্টাৰভিউ দিব লাগিব লগতে টাইপিং টেষ্ট দিব লাগিব তাৰ পিছত এই স্টেপ দুটা ক্লিয়াৰ হলে আপুনি সিলেক্ট হ'ব পাৰিব RRB NTPC পোষ্টসমূহৰ বাবে তো এইখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ইনফৰমেটিভ পালে লাইক এটা কৰি যাব লগতে শেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকে জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়